যি আমাৰ UPPL দলৰ পৰা অসমত তিনিটা ৰাজ্যসভাৰ কাৰণে যি নিৰ্বাচন হ'বলৈ গৈ আছে, এই নিৰ্বাচনত মোৰ নামটো দলৰ পৰা প্ৰস্তাৱ কৰিছে আৰু মই আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আশা কৰিছোঁ যে গোটেই প্ৰক্ৰিয়া কমপ্লিট হৈ যাব। অহাকালি স্ক্ৰুটিনি 9 তাৰিখলৈকে উইথড্ৰয়েল টাইম আছে। এইখিনি সময়ত আমি সকলো গম পাম যে কি হ'বলৈ গৈ আছে আৰু মই দলক ধন্যবাদ জনাইছোঁ, বিশেষকৈ আমাৰ দলৰ জ্যেষ্ঠসকলক, আমাৰ UG ব্ৰহ্ম ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আমাৰ সাংসদ ৰংগাৰায় নাৰ্জাৰী ডাঙৰীয়া আৰু সকলো নেতৃত্বক মই ধন্যবাদ জনাইছোঁ। আমাৰ দলৰ পৰা দুজন MP অলৰেডি, এজন লোকসভাত জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু ৰাজ্যসভাত আমাৰ ৰংগাৰায় নাৰ্জাৰী ডাঙৰীয়া আছে। আৰু UPPL দল আমি আঞ্চলিক এটা দল হয়, তথাপিতো পুনৰ আৰু এজন MP আমি পাবলৈ গৈ আছোঁ। ইয়াৰ কাৰণে মই অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ, BTR অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ প্ৰাৰ্থী বিজয় হোৱাৰ কাৰণে নিশ্চয় যদি নিৰ্বাচন হয় আমি সকলোৰে সহায় পাম। আৰু বড়োলেণ্ড অঞ্চলৰ বহুত কাম কৰিব লগা আছে। বিশেষকৈ আমি 2020 চনত বড়ো চুক্তি কৰিছোঁ, 2003 চনত BTC চুক্তি হৈছে। কিছুমান দফাবিলাক ৰূপায়ণ হোৱা নাই আৰু সেই দফাবিলাক আমি ৰূপায়ণ কৰিব লাগিব। ইয়াৰ লগতে অৰ্থ-সামাজিক উন্নয়নৰ কাৰণে, শিক্ষা উন্নয়নৰ কাৰণে বিভিন্ন কাম আমাৰ বাকী আছে আৰু এই কামবিলাক কৰিবৰ কাৰণে আমি নিশ্চয় তিনিজনো একেলগ হৈ চেষ্টা কৰিম। আৰু বিশেষকৈ বড়োলেণ্ড অঞ্চলত আমি যোৱা 5টা বছৰত শান্তি প্ৰতিষ্ঠা কৰিছোঁ আৰু শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে 26টা জনগোষ্ঠীৰ মাজত এটা সমন্বয় গঢ়াৰ এটা পৰিৱেশ কৰিছোঁ। আগতো বহুতে চৰকাৰ কৰি গৈছে, বহুত মন্ত্ৰী MLA হৈ গৈছে, কিন্তু সামাজিকভাৱে যিবিলাক সমস্যা আছে, ৰাজনৈতিক সমস্যা আছে, সমস্যাবিলাক সমাধান কৰাত বহুতখিনি পদক্ষেপ ল'ব পৰা নাছিলে। তো সেইকাৰণে অনাগত দিনত আমাৰ বড়োলেণ্ড অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ কাৰণে আমি তিনিজনো লগ লাগি আমি সংসদত চেষ্টা কৰিম। আৰু লগতে বড়োলেণ্ড অঞ্চলত যিখিনি অৰ্থনীতি উন্নয়ন হ'ব লাগে, কেন্দ্ৰৰ পুঁজি আহিব লাগে, ৰাজ্যৰ পুঁজি আহিব লাগে আৰু এইবিলাক সঠিকভাৱে ৰূপায়ণ হ'ব লাগে, এই ক্ষেত্ৰত যিবিলাক কৰ্মীয় কাম আছে এই কামটো আমি কৰিম বুলি আশা কৰিছোঁ। গতিকে মই আমাৰ দলৰ সকলো নেতৃবৃন্দক ধন্যবাদ জনাইছোঁ আৰু যিসকলে মনোনয়ন পত্ৰত আমাক প্ৰপ'জ কৰাত, যিখিনি AGPৰ পৰা আৰু বিভিন্ন বিধায়কসকলে আমাক সমৰ্থন জনাইছে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ।